নমস্কাৰ, মই ডাক্তৰ অৱনী বৰুৱা এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। তোমাক মই কবৰ দিব নোৱাৰিলোঁ অনামিকা, হয়তো দিয়াটোৱেই উচিত আছিল। অবুজন এই মনটোক বুজাব পৰা নাছিলোঁ। মায়াময় সংসাৰত কচুপাতৰ পানী আমাৰেই জীৱন। এতিয়াও জিন যোৱা নাই তোমাৰ আচলৰ সুঘ্ৰাণ। মনৰ ডাৱৰত আশাৰ ৰেঙনি তোলা তোমাৰ হাঁহিৰ খিলখিল। তোমাকচোন সিহঁতে খৰিও নিদিলে। নিয়ন্ত্ৰণ হেৰুৱাই তোমাৰ বাট কেনে লাগিল। বুকুৰ কোমলতাখিনিক ভাটিশালত মেলি দি হৃদয়হীনা পাষাণ গঢ়িলা। ক'ত হেৰাল তোমাৰ সুৰীয়া মাত, তোমাৰ সন্মোহনী গীতৰ ছন্দ? তোমাক মই চাই কৰি নিদিলোঁ কিয়? মনত পৰে তোমাৰ চান্দ্ৰমুখ, তোমাৰ খোজৰ লয়লা। তুমি লিখা চিঠিবোৰত শব্দৰ জিলমিল, ভাষাৰ লালিত্য। হাই পৰি আছা তুমি চেতনাৰহিত নীলা বিষসজ্জাত। কলৰ ভোৰ সাজি তোমাক উটুৱাই দিলে যাযাবৰী নৈৰ বুকুত। অচিন যাদুকৰী পৰশত কিজানি সম্বিত ঘূৰাই পোৱা, কিজানি নিজক চিনি পোৱা। সিহঁতে ঠিকেই ভাবিছিল। তুমি প্ৰাণ পাই উঠিলা, এটা নতুন জীৱন পালা। পিছে এই জীৱনত নাথাকিল তোমাৰ সুৰীয়া কণ্ঠ, নাথাকিল তোমাৰ প্ৰজ্ঞা। সেয়ে মই আকৌ ভাবিছোঁ তোমাক কবৰ দিয়াৰ কথা। অন্ততঃ মোৰ মন পথাৰৰ কোটি যোজন দূৰৈত তোমালৈ ক্ষমাৰ প্ৰাৰ্থনাৰে অনামিকা। ধন্যবাদ।